হেল্ল' গুড মৰ্নিং সকলোকে। আজি শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আমি আজি আমাৰ বিভাগৰ ফালৰ পৰা আজি আমি শিক্ষক দিৱসৰ পালন কৰিব লৈছোঁ। আমাৰ কেক আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমাৰ ছাৰসকল আহিব, চ' চাই থাকক আমাৰ আজি ৰাজেন সিং ছাৰ উপস্থিত হয়। ছাৰসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ আজি 5 ছেপ্টেম্বৰ দিনটো আজি সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষাবিদ, দাৰ্শনিক আৰু দ্বিতীয়টো ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। সেয়েহে আজি তেখেতৰ জন্মদিনটোত আজি আমি আমাৰ ফালৰ পৰা আমি শিক্ষক দিৱসৰ পালন কৰিবলৈ লৈছোঁ। আজি শিক্ষক দিৱসৰ আমাৰ ইয়াত উপস্থিত থকা আমাৰ ছাৰসকলক আমি আমাৰ ফালৰ পৰা অলপ সন্মান জনাব বিচাৰিছোঁ। আমাৰ টীমৰ পৰা সন্মান জনাব ফুলাম গামোচাৰে শুভেচ্ছা জনাব। ছাৰসকলক আমাৰ কেকটো কাটিবলৈ আগলৈ আহিবলৈ আহ্বান জনাওঁ। লাগিলে কেণ্ডেল দিনা আমাৰ অলৰেডি কেক কাটা হৈ গ'ল। এতিয়া আমাৰ কেক সবাই বিলাই খাব। এতিয়া চাহ ইয়াৰ আয়োজন কৰা হৈছে। আমাৰ ইয়াৰ অম্বিকা চাহ বিলাই আছে। ৰাতুল আপুনি কওক দিবখান আজি সমগ্ৰ অসমবাসীলৈ শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল। হয় হয় ধন্যবাদ। এতিয়া কামত ব্যস্ত পিছত এয়া আমাৰ দেখিবলৈ পাইছে বন্ধুবৰ্গসকলে এয়া চবে কামে কাজে লাগিছে, পূৰা খাবলৈ লাগিছে। কেক চাহ মিঠাই চবে খাই আছে। কেক খাবলৈ ওলাইছে ৰাতুল দাস। ৰাতুলৰ পুৰা বহুত খাই সদায়। খোৱাটো খালেহে ষ্ট্ৰং থাকিব মানুহ।